নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মিনালীয়ে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দেখিবলৈ পাইছে মোৰ মুখৰ অৱস্থা, গাটো একদমেই ভাল নহয়। তথাপিতো আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ। আজি আমি গাহৰি খাম, গাহৰি আৰু লাই শাক। চ' ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকৈনো কি কৰোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। এতিয়া বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এফালে গাহৰি মাংসখিনি ভালকৈ ধুই মেলি বইল হ'বৰ কাৰণে কেৰাহীত পাতি দিলোঁ আৰু এফালে কাটি ল'লোঁ বিলাহী, আলু, লগতে আজি লাই শাক দি বনাম যিহেতুকে। চ' লাই শাক, ঘৰৰ লাই শাক, আৰু এফালে আলুখিনিও মাংসৰ লগতে বইল হ'বৰ কাৰণে দি দিলোঁ। তেতিয়াহে মানে ভালকৈ বস্তুটো সিজিব ন, আলু আৰু মাংস। এফালে লাই শাক কাটি ল'লোঁ, বিলাহী আৰু এফালে পিঁয়াজ। লাই শাকখিনি কোমলীয়া হয়, জাষ্ট ওলাইছেহে মানে, তাৰ পৰাই আৰু লৈ ল'লোঁ। আৰু সেইফালে পিঁয়াজ তেলত দি দিছোঁ। আমাৰ আজি ৰান্ধনি বেলেগ যিহেতুকে, চ' সেইকাৰণে অলপ বেলেগকৈ বনোৱা হৈছে। আৰু আজি কোনো মছলা মানে ব্যৱহাৰ কৰা নহ'ব ইয়াত, আদা নহৰুৱে দিয়া হ'ব জাষ্ট। তেনেকৈ খোৱা হ'ব আৰু ভাবিলোঁ বহুত দিন খোৱা নাই গাহৰি। চ' দুজন মানুহৰ কাৰণে গাহৰি জাষ্ট 100 টকাই আনিছোঁ আমি। 100 টকাত যিকণ হয়। আৰু মই গাহৰিত চৰ্বিটো খাই বেয়া পাওঁ। চৰ্বিটো খালে কিবা এলেহুৱা লাগে গা চাবিলাক। চ' মই বেছিকৈ কাঠ মাংসটোৱে খাই ভাল পাওঁ। সেইকাৰণে আজি প্ৰায় কাঠ মাংসই বেছিকৈ অনা হৈছে। চ' আপোনালোকে সেইফালে দেখিবলৈ পাইছে পিঁয়াজৰ লগতে বিলাহীখিনিও দি দিয়া হৈছে। আৰু এইফালে হালধি লগতে দি দিছোঁ। হালধি অকণমান বেছি হ'ল, চ' সেইকাৰণে অকণমান হালধি কমাই দিলোঁ তাৰ ভাজি থকাৰ পৰাই। এতিয়া ভালকৈ বিলাহীখিনি পিঁয়াজৰ লগত মিলিবলৈ দিম, তাৰপাছত গাহৰি মাংসখিনি দি দিম। বিলাহীটো মিক্সিত দি দিলে ইমান প্ৰব্লেম নাই, এনেকৈ ভাঙি থাকিবলগীয়া নহয়। এতিয়া দেখিছেনে মিক্সিত নিদিয়াৰ বিনিময়ত আমাৰ কিমান কষ্ট হৈছে। চ' আপোনালোকে মাংস বনালে বিলাহীটো প্ৰায় মিক্সিত দি দিব, তেতিয়া মানে বস্তুটো জল্দি সিজে। আৰু এতিয়া বিলাহী আৰু পিঁয়াজখিনি ভালকৈ সিজি তাৰপৰা তেল উলিয়াই দিলে, তাৰপাছত এতিয়া আমি ইয়াত মাংস আৰু আলুখিনি মিক্স কৰি দিছোঁ। মাংস আৰু আলুখিনি যিহেতুকে আমাৰ বইল কৰি থোৱা আছিলেই, বেছি দি সিজাব নালাগে। আৰু ইফালে ইয়াত এতিয়া অকণমান পানী মিক্স কৰি দিব, কাৰণ জোল কৰিম যিহেতুকে। দেখিবলৈ পাইছে মই কিবা কামত বিজি হৈ থাকোঁতে পানী অলমষ্ট বেছিকেই ঢালি দিলে। আৰু ইয়াত আদা নহৰু দি দিলে। এয়া পানীটো অলপ শুকাব লাগিব। আৰু এতিয়া মই ভালকৈ উতলাৰ পাছত লাই শাকখিনি দি দিছোঁ। আৰু লাই শাকখিনি বেছি সিজিব নালাগে, কেঁচা হৈ থাকিলে খাই ভাল লাগে। চ' অকণমান সিজিব, তাৰপৰা পানীটো অকণমান কমা মাত্ৰ আমি ইয়াত নমাই দিম। এতিয়া আমাৰ মাংসখিনি অলমষ্ট খাব পৰা হৈ গ'ল। লাই শাকৰ যোনটো ডাঙৰটো মানে বুঢ়া লাই শাকটো, সেইটো দিলে মাংসকণৰ টেষ্টটো অলপ বেলেগেই হৈ যায়। এতিয়া কি কৰিব, নাই যিহেতুকে এয়াই দিবলগীয়া হৈছে। আমাৰ মাংস অলমষ্ট খাব পৰা হৈ গ'ল। মই অলপ টেষ্ট কৰিছিলোঁ, খাবলৈ টেষ্টিয়ে লাগিছে। এতিয়া আমি ভাতৰ লগত খাই লওঁ, খাই বৈ আপোনালোকক আকৌ লগ পাই আছোঁ। আৰু সঁচাকৈয়ে লাই শাকৰ লগত গাহৰি মাংসকণ খাই বহুত ভাল লাগিলে। এতিয়া ভাত পানী খাই আমি আজৰি হৈ গ'লোঁ। আৰু ভিডিঅ'টো মই ইমানতে শেষ কৰিব লাগিব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু নতুন এটা ভিডিঅ'লৈ অতি সোনকালে মই আপোনালোকৰ ওচৰলৈ আহিম, তেতিয়ালৈকে চাই থাকিব।